নমস্কাৰ, আপুনি চাই আছে নিউজ 5 অসম। বিদ্যুৎপৃষ্ট হৈ মৃত্যু হৈছে মহানগৰীৰ এগৰাকী ব্যক্তিৰ। মহানগৰীৰ তেতেলিয়াবৰীত কৰুণ মৃত্যুক সাৱটি লয় লোকজনে। অভিযোগ অনুসৰি বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হৈছে। মৃত ব্যক্তিগৰাকীৰ নাম পবিত্ৰ দাস বুলি জানিব পৰা গৈছে। আজি পুৱা মাছ মাৰিবলৈ গৈ থকা সময়ত নিজ ঘৰৰ ওচৰত ছিঙি পৰি থকা বিদ্যুৎ তাঁৰত লাগি মৃত্যু হয় পবিত্ৰ দাসৰ। আমি পুনৰবাৰ জনাইছোঁ, বিদ্যুৎপৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি লৈছে মহানগৰীৰ এগৰাকী লোকে। আৰু মহানগৰীৰ তেতেলিয়াবৰীত মৃত্যু হৈছে পবিত্ৰ দাস নামৰ লোকজনৰ। বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈছে। আজি পুৱা মাছ মাৰিবলৈ গৈ থকা সময়তে নিজ ঘৰৰ ওচৰত ছিঙি পৰি থকা বিদ্যুৎ তাঁৰত লাগি মৃত্যু হয় পবিত্ৰ দাসৰ। ফোন কৰোঁতে প্ৰথমতে ৰেচপন্স দিয়া নাই। বহুবাৰ ফোন কৰাৰ পিছত একবাৰ ধৰাৰ পিছত হৈছে হ'ব লাইন কাটি দিম। তাৰপিছত লাইন কাটি দিলে, লাইন কাটি দিয়ে আকৌ কেতিয়া লাইন দিছে মই ক'ব নোৱাৰোঁ। 15 মিনিটমান পিছত দিছে লাইন। কিন্তু লাইন কাটি দিয়ক বুলি কৈ আছোঁ। কিন্তু লাইন কাটি ইফালে ইয়াতে তাত যি ইচ্ছে ইয়াতে যি ইচ্ছে চব যি উঠিছে। গাফিলতিৰ কাৰণে হৈছে। তেওঁলোকে গুৰুত্ব নিদিয়ে নহয়। তেখেতে ফোন কৰিলে কি কয়, ৰেচপন্স নকৰে। গৈ আছোঁ বুলি কয়, বেয়া কৰিলে নাহে সিহঁতে। এতিয়া মানুহজন কি ৰাতিপুৱা ওলাইছিল? ৰাতিপুৱা মাছ মাৰিব ওলাইছিলে মানে বিলত এতিয়াতো লাইনটো পানী আছিলে, ইয়াত পানী তাৰ ছিগি পৰি আছে। তেনেকে লাগি পেলাই এইটো আমি ক'বই নালাগে, আপোনালোকে নিজেই তাঁৰটো দেখুৱাই দিয়কচোন। চাওকচোন, এইটো এনেকে তাঁৰ ৰাখে নেকি? চাওকচোন, এনেকে এইবিলাক তাঁৰ আৰু এইবিলাক তাঁৰ এনেকে ওলমি আছে। এইবিলাক তেওঁলোকৰ ৰেচপন্সটো থাকিব লাগে ন, APDCL মানুহখিনিৰ। সেইখিনিত তেওঁলোকৰ গুৰুত্বই নাই। কিমান বাৰ কমপ্লেইন দিয়া হৈছে, এতিয়ালৈকে তেওঁলোকে কোনো একশ্যনো নলয়। কোনো মানে তাঁৰৰ কোনো যে ঠিক ঠাক কৰি দিব লাগে, সেইটো মানে কোনো তেওঁলোকৰ দায়িত্ব বোলা বস্তুৱে নাই। মাছ মাৰিলে ভাত খাব পায়, মাছ নামাৰিলে ভাত খাব নাপায়। আজি মাছ মাৰিব গৈছে, আজি মাছ মাৰি আহিয়ে ভাত খালা কয়, কিন্তু নহয় নাপায়। ল'ৰা ছোৱালী দুটা মানুহটো যে তাত ঢুকাই এই বিদ্যুৎ বিভাগৰ গাফিলতিৰ কাৰণে এনেকুৱা হ'ল। মানুহটো সদায় তেনেকৈ মাছ মাৰি আছে। আজি তেওঁলোকে এইখিনি দায়িত্ব ল'বনে? এইখিনি দায়িত্বখিনি ল'ব জানো? এই যে এজনী ছোৱালী আছে, এটা ল'ৰা আছে, এজন মিছেজ আছে, তেওঁলোকে এইখিনি দায়িত্বখিনি তেওঁ ল'ব? বিদ্যুৎ বিভাগে ল'ব জানো? এতিয়ালৈকে ফোন কৰিছে, এতিয়ালৈকে অহা নাই তেওঁলোকে।